শুনি আমাৰ গাঁওখনি অতি ধুনীয়া ৰাস্তা এইটো আমাৰ এইটো ৰাস্তা কিমান ধুনীয়া ৰাস্তা চাওক এয়া আমাৰ অমিত দা আহি আছে বৰ্তমান চাইকেলত এয়া কিবা এষাৰ কৈ দিয়া তুমি কৈ দিয়া ন ভিডিঅ' কৈছে কিবা এষাৰ কৈ দিয়া হে নোকোৱা আমি এতিয়া বৰ্তমান এইফালে গৈ আছো এটা লগৰ যোৱা যদি আহা তুমি মোৰ পাছে পাছে এয়া চাওক হা অঁ ঠিক আছে গৈ আছো বৰ্তমান লগৰটো ঘৰলৈ বিয়ালে ওলাইছে নেকি বিয়ালে কি বুলি ওলাইছে কওকচোন কিবা আশা কৰি দিয়ক একো নকৰা বৰ্তমান লগৰটো পালোহি বৰষুণ জাকো পৰিছে লগতে বাপা পাছফালৰ পৰা এইফালে চোৱা কিবা এষাৰ কৈ দিয়া কিবা এষাৰ কোৱাচোন কিবা এটা কোৱা একোৱে নোকোৱা বৰ্তমান আমি কেনি গৈ আছো এইটোকে কোৱা ঘূৰিবলৈ গৈ আছো আমি ন হাৱা খাবলৈ গৈ আছো ন এয়া বৰ্তমান তামোলৰ বাৰী পাইছোহি আমি বৰলিনহঁতৰ ঘৰলৈ গৈ আছো আৰু ইয়াৰ বৰলিনহঁতৰ ঘৰলৈ যাওঁতে এখন খেতি পায় কচুবাৰী তামোলৰ বাৰী পাছফালে আছে এখন ব্ৰইলাৰ ফাৰ্ম আৰু ৰাস্তাটো চব আমাৰ এইফালে হিমন্ত মামাই ৰাস্তাটো এনেকুৱাই কৰি দিছে আমাৰ এইফালে চবকে বিজেপি চৰকাৰে উন্নতি কৰি দিছে বুলি কৈছে কিন্তু আমাৰ এইফালে ৰাস্তাটো এনেকুৱা কৰি দিছে তাকে জানি শুনি এইবাৰ কাক ভোট দিম আৰু পাইছোহি আৰু বলিন দাদাহঁতক অকণমান বাকী আছে 2 মিনিট নালাগে 1 মিনিট কিমান ধুনীয়া আছে নে সেইটো চব দেখিছে ন আৰু ৰাস্তাটো এয়া পানী হৈ গৈছে বলিনহঁতৰ ঘৰ পাইছোহি আৰু জপনা পাইছোহি আৰু একেবাৰে লোকেল এৰিয়া আমাৰ এইডোখৰ একেবাৰে লোকেল ভিলেজ বুলি কয় যে আমাৰ এইডোখৰ একেবাৰে লোকেল ভিলেজ এইকেইদিন বতৰটো বৰ বেছি বেয়া হৈ আছে বৰষুণ দি আছে এয়া পাতিহাঁহ গৈ আছে আগে এয়া বলিনৰ দেউতাক বহি আছে ধুনীয়াকে চকী এখনত
বলিন 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 এইটোৱে হৈছে বন্য ঘৰ হা গা ধুইছ বন্য মাক কি কৈছে এয়া হৈছে বলিলে গা ধুই আছে বৰ্তমান এয়া বলিলে গা ধুই আছে